চাবলৈ গৈ ডলি এই অৱস্থা হ'ল। ৰ'ব কাহানীটো মই ষ্টাৰ্টিঙৰ পৰা কৈ আছো। আজি হৈছে সৰস্বতী পূজা। নিজে যিহেতু শাৰী পিন্ধিব নাজানো সেইবাবে কাপোৰবোৰ লৈ মই বেলেগৰ ঘৰলৈ গৈ আছো। মানে ডলিহঁতৰ ঘৰলৈ গৈ আছো আকৌ। আমি তিনিজনী আজি যাম ঢেকীয়াজুলিলে সৰস্বতী পূজা চাবলে নহয় খাবলে মানে। পিছে ডেষ্টিনেশ্যন এটাওতো লাগিব ন আমাক, ঢেকীয়াজুলি বুলি কৈছোহে মই। চ' আমি আহিলো নিহাৰ কলেজলে, মানে এলোকেডিলে আহিছো। যিটোহে ভিৰ এলোকেডিত, সৰস্বতী পূজা নে দুৰ্গা পূজা ধৰিবকে পৰা নাই। মণ্ডপটো ধুনীয়াকে ডাঙৰকে সজাইছে ইয়াত। প্ৰসাদ খাই মেলি ধুনীয়াকে ফিল্ডত ফটোশ্বুটো কৰি ললো। এতিয়া আকৌ আমি গৈ আছো বেলেগ এখন কলেজলে, যিখন আছে ওৰাঙত। ওৰাং গৈ পায়ে কি নিহাই মানে কম্পিউটাৰ ক্লাছ কৰা চেণ্টাৰটোলৈ আহিলো। তাতো মানে সৰুকৈ সৰস্বতী পূজা পাতিছিল। তাৰ পিছতে কলেজ যাওঁ বুলি ওলালো। ডলিৰ আকৌ শিলযোৰে ছিঙি গল বাপেকে। দোকানৰ পৰা ফেব্ৰিকুইক কিনি তাৰ চেণ্ডেলযোৰ ঠিক কৰিলো প্ৰথমতে। তাৰ পিছত কেবিআৰ কলেজলৈ আহি আমি ফটোশ্বুট দুটামান কৰিলো। এতিয়া আৰু